সপোনত বেলেগক নিৰ্বস্ত্ৰ দেখা কেনেকুৱা সপোন হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল সপোনৰ ৰহস্যলৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি এই সপোনৰ ভিডিঅ'টিত আমি জানিম সপোনত বেলেগক নিৰ্বস্ত্ৰ দেখাৰ কি কথাৰ সংকেত দিয়ে বা কি অৰ্থ হয়। বন্ধু বান্ধৱীসকল, সপোনত বেলেগক নিৰ্বস্ত্ৰ দেখাৰ অৰ্থ জনাৰ আগতে যদি আপোনালোকে মোৰ চেনেললৈ নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা ন'টিফিকেশ্যন বেলখন প্ৰেছ কৰি অল কৰি থৈ দিব, কাৰণ আপোনালোকে যদি ন'টিফিকেশ্যন বেলখন প্ৰেছ কৰি অল কৰি থৈ দিয়ে তেন্তে মই আগলৈ এনেকুৱা সপোনৰ বিষয়ে ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে ন'টিফিকেশ্যন পাই যাব। আৰু যদি আপোনালোকক মোৰ ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আহক তেন্তে এতিয়া আমি জানো সপোনত বেলেগক নিৰ্বস্ত্ৰ দেখাৰ অৰ্থ কি হয়। বন্ধু বান্ধৱীসকল, সপোনত বেলেগক নিৰ্বস্ত্ৰ দেখা একেবাৰে বেয়া সপোন মনা হৈছে। স্বপ্ন জ্যোতিষশাস্ত্ৰ অনুসাৰে যদি কোনোবা ব্যক্তি বা মহিলাই সপোনত বেলেগক নিৰ্বস্ত্ৰ দেখে তেন্তে এই সপোনে এইটোৱে অৰ্থ কৰে বা এইটোৱে সংকেত কৰে যে আহিব লগা সময়ত তেওঁ মান সন্মানত কিবা বিঘ্ন ঘটিব বা মান সন্মানত বাধা জন্মিব। এই সপোনে এইটোৱে সংকেত কৰে।